নমস্কাৰ। মই বহুত দিনৰ মূৰত আজি আপোনালোকক গাড়ী এটা বস্তু দেখুৱাবৰ বাবে ভিডিঅ'টো বনালোঁ। যিহেতু গাড়ীৰ ভিতৰত ইমান নিগনিয়ে অনিষ্ট কৰে, গাড়ীখন কুটি দিয়ে, গাড়ীৰ ভিতৰৰ ৱাৰিং কুটে, ডেছবৰ্ড কুটে আৰু ভিতৰৰ বহুত বস্তু অনিষ্ট কৰে। কিন্তু নিগনি কেনি সোমায় আপোনালোকেতো বহুতে সেইটো চিন্তিত হয়। গাড়ীৰ চব ফালৰ পৰা কিন্তু সোমাবলৈ কেনিও জেগা নাই, কিন্তু তাৰ ভিতৰতো নিগনিৰ ভিতৰত সোমাই পিনে ইমান অনিষ্ট কৰে। চাওক, মই আপোনালোকক আজি দেখুৱাই দিছোঁ নিগনি কেনি সোমাই। এইফালেদি সোমায়, এইটো ছাইডৰ পৰা সোমায়। যিটো ফ্ৰণ্ট ৱেপাৰ থাকে, ৱেপাৰ তলত যিটো প্লাষ্টিক কভাৰখন থাকে গ্লাছৰ তলত, এই কভাৰখনৰ ভিতৰত আছে এইফালেদি বাট আছে ভিতৰলৈ সোমাব পৰাকৈ। এইফালেদি যদি আমি প্ৰথমতে যদি আমি এইফালে বালিচলনা যিখন চালনী হয়, জালিটো যদি আমি বহাই দিব পাৰোঁ এইফালেদি, এই যিটো আমাৰ ফেনৰ কভাৰটো আছে এই কভাৰটো খুলিব পাৰি। খুলি আপোনালোকে ইয়াত যদি আমি বালিচলা যিখন আমাৰ চালনী আছে, চালনীখন যদি আমি জালিটো ধুনীয়াকৈ বহাই দিওঁ, নেটৰ জালিটো, কেতিয়াও বাহিৰৰ পৰা নিগনি ভিতৰলৈ সোমাব নোৱাৰে। এতিয়া আমাৰ এইফালৰ পৰা সোমাই গাড়ীখনত গোটেইবোৰৰ নিগনিয়ে কুটিলে, ৱাৰ কুটিলে, ডেছবৰ্ড কুটিলে আৰু এইবোৰ বহুতো বস্তু, বাহিৰা বস্তুবোৰ আনি, কাগজ পত্ৰ যি কাপোৰ চাপোৰ আনি, পইচাও আমি পাইছোঁ, পইচা 400 টকা পাইছোঁ, পইচাও আনি ইয়াত ভৰালেহি। এনেদৰে বহুত অনিষ্ট কৰি দিয়ে। আপোনালোকে প্ৰথম গাড়ীখন আনি ইয়াতে আপোনাৰ ডিলাৰতে হওক, ডিলাৰত কিন্তু এইটো কাম নকৰে কেতিয়াও। বাহিৰতে আপোনালোকে ভাল এজন মেকানিকৰ ওচৰত নি আপোনালোকে ইয়াত জালি বহাই দিব, নেটৰ জালি। কেতিয়াও আপোনালোকৰ ভিতৰত আৰু নিগনি সোমাব নোৱাৰে, আৰু নিগনি ভিতৰতো আপোনাৰ অনিষ্ট নহয়। বাহিৰত যদি কিবা কুটে একো প্ৰব্লেম নাই, বাহিৰত কুটিলেও আপোনালোকৰ বাহিৰৰ চেনটো ভিতৰলৈ নাযায়। এতিয়া চাওক, এইটো মই জালিটো বহাইছোঁ, আপোনালোকক কেনেকৈ বহাইছোঁ মই দেখুৱাই আছোঁ। এই যিটো আমাৰ নেটৰ জালি, মই এতিয়া ইউজ কৰিছোঁ বালিচলা যিটো চালনী হয়, এই চালনীটো আনিছোঁ। আনি এতিয়া ধুনীয়াকৈ ইয়াৰ ফেনৰ গ্লোৱাৰটো অকণমান মই নটকেইটা খুলি বাহিৰলৈ উলিয়াই দিছোঁ। উলিয়াই অকল এই যিটো পইণ্টৰ পৰা বাহিৰৰ পৰা এইটো পইণ্ট, এই পইণ্টত নিগনিটো বাহিৰৰ পৰা যিটো ভিতৰলৈ সোমাব পাৰে, ইয়াত চাওক মই বৰ সুন্দৰকৈ জালিটো বহাই দিছোঁ। এই জালিটো যেতিয়া বহাই দিম, বাহিৰৰ পৰা একো বস্তু ভিতৰলৈ সোমাব নোৱাৰিব। আৰু এই অকল গাড়ীখনৰ এইফালৰ এই পইণ্টটোহে খোলা আছে, বাকী চব পইণ্ট বন্ধ আছে। কেনিও একো বস্তু ভিতৰলৈ সোমাব নোৱাৰে। সেয়ে আপোনালোকক যদি প্ৰথম গাড়ীখন আনি ইয়াত যদি জালি বহাই দিয়ে, যিকোনো জালি হওক, কিন্তু কেতিয়াও কাপোৰ চাপোৰ জালি নবহাব, সেই বস্তুবোৰ কুটি দিবলৈ সহজ হয়। কিন্তু যদি এনেকুৱা বালিচলা চালনীখন যিটো আমাৰ ঘৰত ইউজ কৰে, এই জালিটো যদি আপোনালোকৰ বহাই দিয়ে, লোহাৰ জালিটো, কেতিয়াও সেইটো কুটিবও নোৱাৰে। যদিও মামৰ ধৰে, পাছত আপোনালোকৰ বাহিৰৰ পৰা চাব পাৰি, যদি মামৰ পানী নালাগিলে মামৰ নধৰে কেতিয়াও। আৰু তাৰপাছত আপোনালোকে চেঞ্জ কৰিবও পাৰিব। কিন্তু কাপোৰ চাপোৰ বহাই দিলে কিন্তু কাপোৰটো আকৌ কুটি পেলাব, খুব সোনকালে নাইকিয়া হ'ব। মই এতিয়া বহাই আছোঁ, আপোনালোকক চাওক। এইফালৰ পৰা যিটো আমাৰ চালনীটো আমি ধুনীয়াকৈ এই নেটটো আমি ফিটিং কৰিছোঁ। আপোনালোকক মই দেখাই যাম, একদম লাষ্টলৈকে চাব কেনেদৰে আমি ফিটিং কৰিছোঁ। আৰু সহজ, একদম সহজ, বহাবলৈও সহজ, কিন্তু কামটো অকণমান গাত লাগি অকণমান চিজিলকৈ কৰা মানুহ এজনৰ হাতত খোলাব। যিহেতু ইয়াত বস্তু বহুত সৰু সৰু বস্তু আছে, যদি বৰ খকা খুন্দাকৈ খোলে বস্তু বহুত ভাগি যাব, আৰু একদম অৰিজিনেলি যেনেকৈ ফিটিং হয় তেনেকৈ আকৌ ফিটিং নহ'ব। সেয়েহে বহুত ভালদৰে যদি খোলাই, আপোনালোকে ভাল মানুহ এজনৰ হাতত খোলায়, তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নহয়। আৰু যিমান পাৰে, যিহেতু বস্তু এটা কুটি দিয়াৰ পাছত গাড়ীখনৰ মূল্যটো বহুত কমি যাব। হয়তো তাৰ ভিতৰত যিটো আমাৰ অৰিজিনেলি ৱাৰিং কৰা থাকে, আপোনাৰ গাড়ীখন ডিষ্টাৰ্বো দি দিব। তেও আপোনালোকৰ অকণমান অসুবিধা হ'ব পাৰে, প্ৰথম নতুনতে খুলি এইটো কৰিব পাৰে, অকণমান বেয়া লাগিব পাৰে। কিন্তু বেয়া লাগিলেও আপোনালোকে যদি এই চিষ্টেমটো কৰি লয়, মই আজি যিটো দেখুৱাইছোঁ আপোনালোকক, এই নেটৰ জালি মই আপোনালোকক বাহিৰৰ পৰা দেখুৱাই দিছোঁ চাওক। এইটো আমি কি সুন্দৰকৈ বহাই দিছোঁ চাওক। বাহিৰৰ পৰা কেতিয়াও একো বস্তু সোমাব নাই, পঁইতাচৰাই হওক, মই সাপো সোমাইছে, নিগনি খেদি সাপ সোমোৱা মই পাইছোঁ, সাপ সোমাইছে, কিন্তু সেইবোৰ সোমাব নোৱাৰে চাওক। এতিয়া আমি একদম সুন্দৰভাৱে এতিয়া বহাই দিম, একো প্ৰব্লেম নহয়। আপোনালোকে এনেদৰে যদি বহাই লয়, একো বস্তু বাহিৰৰ পৰা ভিতৰলৈ সোমাব নোৱাৰে, আৰু গাড়ীখন বহুত ছেফ হৈ থাকিব। সেয়েহে আপোনালোকক মই আজি যেনেদৰে পাৰোঁ, মই যিটো ভাষাৰে মই বুজাব পাৰোঁ তেনেদৰে আপোনালোকক বুজাই দিছোঁ। আৰু যদি আপোনালোকে এনেকৈ কৰিম বুলি ভাবে, আমাৰ চেতিয়া গেছ নামে পৰিচিত, জানেই, বহুতে আমাক চিনি পায়েই। যদিও নাপায়, কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট কৰি মোক সুধিব। আৰু কেনেদৰে বহাব লাগে, আৰু ক'ত এই লোকেশ্যনটো আছে, কেনি সোমাব পাৰে ভিতৰলৈ, মই সকলোখিনি বতাই দিম আপোনালোকক। আজি মোৰ ইয়াত নকৰিলেও বাহিৰত হ'লেও কৰাই ল'ব পাৰিব আপোনালোকে। যিহেতু গোটেই যিমান আমি গাড়ী প্ৰব্লেম পাইছোঁ, চব নিগনিয়ে কুটা, কিবা কিবি, বাহিৰৰ বস্তু পঁইতাচৰাইও কুটে কিছুমান, আৰু সাপো সোমোৱা পাইছোঁ। সেয়েহে মই আপোনালোকক যদি এই চিষ্টেমটো কৰাই ল'ব পাৰে,
তেতিয়া আপোনালোকে কোনো প্ৰব্লেম নাপায়। সেইবাবে মই আপোনালোকক আজি দেখুৱালোঁ। এই প্ৰব্লেমটো আজি মই যেতিয়া কৰি আছোঁ, সেইবাবে আপোনালোককো চাওক কেনেদৰে কৰিব লাগে। চাওক, মই বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ এতিয়া কি ধুনীয়াকৈ ফিটিং হৈছে। একো এটা বস্তু সোমাব নোৱাৰে এতিয়া পঁইতাচোৰা সোমাব নোৱাৰে, নিগনি সোমাব নোৱাৰে, সাপো সোমাব নোৱাৰে, আৰু যিকোনো বস্তু মানে ঘপককৈ ভিতৰলৈ সোমাব নোৱাৰে এতিয়া। আৰু গাড়ীখন ভিতৰতো সদায় ছেফটি হৈ থাকিবই। দৰ্জা চৰ্জাটো সদায় বন্ধ হৈ থাকে। দৰ্জাৰ ফালৰ পৰা একো বস্তু পতকনে নোসোমায়, যিহেতু দৰ্জা আমাৰ প্ৰয়োজনতহে খোলা হয়। এনেইতো আমাৰ দৰ্জা খোলা হৈ নাথাকে আৰু অ'পেন হৈ থাকে। অকল এই ফ্ৰণ্টৰ এই এয়াৰ কুলাৰ, যিটো এয়াৰ ভিতৰলৈ আমাৰ সোমাই ফেনখন গ্লোৱাৰটোৰ ভিতৰত, সেইফালেদি খালি অ'পেন হৈ থাকে। সেইকাৰণে গাড়ীত যেতিয়া পানীত পৰি যায়, গাড়ীৰ ফ্ৰণ্টটো যেতিয়ালৈকে নুডুবে তেতিয়ালৈকে ভিতৰত পানী নোসোমায়। আৰু ফ্ৰণ্ট ডুবাৰ লগে লগে প্ৰথম আপোনালোকে য'তেই সেই পানীত গাড়ীখন পৰিলে চাব, ফ্ৰণ্টটো আগতে ডুবে, ডুবাৰ পাছতহে পাছটো ডুবে। সেই ফ্ৰণ্টটো ডুবাৰ লগে লগে এইফালেদি পানী সোমাই যায়, পানী সোমাই ভিতৰতো সম্পূৰ্ণ পানী হয়। যদি আপোনালোকে এইটো ছেফটি কৰি লয়, তেতিয়া অন্ততঃ নিগনিৰ পৰা, যিকোনো বাহিৰৰ সৰু সুৰা বস্তুৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। যিমানখিনি পাৰোঁ মই বুজাই দিলোঁ। ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যিহেতু আপোনালোকৰ প্ৰয়োজন অনুযায়ী মই যিখিনি পাৰোঁ আপোনালোকক মই দেখাই যাম। চাই থাকিব। বাই বাই।